কাগজৰ পৰা কেনেকৈ আপোনাৰ মনত খেলাল কাগজৰ বনাব পাৰে? এইবোৰ বহুত দাম হয় না আজিকালি 6,000 7,000 টকা হয় একদম নিজে বনাই চালো কি হয় কি কেনেকুৱা ধৰণৰ কাগজ? এইটো আৰ্ট পেপাৰ এই আঠা দি বনোৱা আছে তিতিলে বেয়া হৈ যাব? তিতিলে পটকে বেয়া হৈ যাব নালাগে। দুৰ্গা গগৈ মৰাণৰ ফটিকাচোৱা অভয়পুৰত তেখেতৰ ঘৰ। তেখেতে বাঁহৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে এজন কুটিৰ শিল্পী। Trav Talk Assam. Please like, subscribe and share. Thank you from Trav Talk Assam.